Hello friends, good morning and welcome to my YouTube channel. যোৱাকালি ভিডিঅ' বনাব নোৱাৰিলোঁ, একেবাৰে সময়ো পোৱা নাছিলোঁ আৰু ভিডিঅ' বনাবও মন নাছিলে বিশেষকৈ। যোৱাকালি একদম বৰষুণে দি আছিলে আৰু ৰাতি 9টামান বজাত কাম ছুটি হ'ল। তাৰপিছত মই গ'লোঁ চুলি কাটিবলৈ। চুলি কাটি আহোঁতে 10-11টামান বজিলে। তাৰপিছত গা চা ধুই একেবাৰে শুয়ে থাকিলোঁ। মানে বৰষুণো দি আছিলে, বহুত গাজনিও মাৰি আছিলে আৰু সেইকাৰণে আজি ভিডিঅ'টো ষ্টাৰ্টিং কৰিছোঁ। মোৰ পাছফালে এই জেগাডোখৰ যে আপোনালোকে যে দেখিছে, এই জেগাডোখৰ মোৰ বহুত ফেভৰেট জেগা হয় বুলি ক'ব লাগিব। মই প্ৰায়বোৰ ভিডিঅ' মই এই জেগাডোখৰৰ পৰা ষ্টাৰ্টিং কৰোঁ। আপোনালোকে চাব মোৰ ভিডিঅ'সমূহ, প্ৰায় ভিডিঅ'বোৰ এই জেগাডোখৰৰ পৰা ষ্টাৰ্টিং কৰোঁ। মানে এই জেগাডোখৰ কিবা এটা নহয় কিবা এটা মোৰ বহুত ভাল লাগে। মানে এইমাত্ৰ মুখ চুখ ধুই উঠিলোঁ আৰু ৰাতিপুৱা চাহ একাপ নাখালে একদম মনটোৱে ভাল নালাগে। সেইকাৰণে চাহ একাপ খাই আহোঁ। ৰাতিপুৱা চাহ একাপ নাখালে একদম মনটো ভাল নালাগে আৰু সেইকাৰণে চাহ এটা আনি খাব আহিলোঁ। এই তিনিজন কেমেৰা লগত খাই দিলে লাষ্ট কৰে। এইফালে যেন চাহ খাই আছে, এইফালে মোৰ চাহ, এইফালে আছে ভুজিয়া আৰু এইফালে কেক লৈছিলোঁ খাই একদম খতম। এতিয়া ভাত চাত নাখাওঁ আৰু এতিয়া চাহ খাই আহিলোঁ। 9টা বজাত আকৌ কামত যাম, 8:30 হ'লেই। তাৰপিছত আকৌ 11-12টামান বজাত আহি ভাত কেইটামান খাই আকৌ কামতে যাব লাগিব। মই এইমাত্ৰ কামৰ পৰা আহি পাইছোঁ আৰু এইমাত্ৰ জাষ্ট গা চা ধুই উঠিছোঁ। অথনি ভিডিঅ' বনাব মই একেবাৰে নোৱাৰিলোঁ, কাৰণ মোক কোম্পানীৰ পৰা ৰেহাই ফোন আহি আছিলে যে কোম্পানীৰ ছাটাৰকেইখন খুলিব লাগে বুলি, আৰু সেইকাৰণে মই গৈ কোম্পানীৰ ছাটাৰখিনি খুলিলোঁ। আৰু মানে ভিডিঅ' বনাব সময় নিমিলে, একেবাৰে 9টা বাজি গ'ল আৰু ডিউটিও আছিলে। মই 9টা বজাৰ পৰা ৰাতি 7টা-8টা বজালৈকে মই কাম কৰোঁ। চ' ভিডিঅ' বনাব একেবাৰে টাইম নাপাওঁ। তথাপিতো ইমান কষ্টৰ মাজতো মই আপোনালোকক মানে ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰোঁ, কিন্তু আপোনালোকে ছাবস্ক্ৰাইবো নকৰে, কমেণ্টো নকৰে, লাইকো নকৰে। চ' এনেকৈ বহুত বেয়া লাগে, ইমান কষ্ট কৰাৰ ফলতো যদি ফল এটা যদি নাপাওঁ। আগতে আপোনালোকে ছাবস্ক্ৰাইব কৰিছিলে, মানে বহুত ভিডিঅ' বনাবলৈ বহুত মানে সাহস জাগিছিলে, আৰু আপোনালোকে আজিকালি ছাবস্ক্ৰাইবো নকৰে, কমেণ্টো নকৰে, মানে ভিডিঅ' বনাবলৈ একেবাৰে মনো নাযায়। চ' মনটো বেয়া লাগে। ইমান কষ্টকৈ ভিডিঅ' বনাওঁ, ৰাতিপুৱা কামত যাওঁ আৰু ৰাতিপুৱা কামত যোৱাৰ আগতে মানে ভিডিঅ' দুটামান ক্লিপ লৈ থৈ দিওঁ। তাৰপিছত আহি কিনে তথাপিতো ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ। আচলতে মোৰ গাতো কিছুমান ভুল আছে। মই সদায় পাকঘৰ আৰু কোম্পানীতে সদায় মানে মই ভিডিঅ' বনাই থাকোঁ, আৰু হয়তো আপোনালোকে পাকঘৰটো আৰু কোম্পানীটো কিমান চাব, হয়তো আপোনালোকৰ বেয়া লাগে, সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব নকৰিব পাৰে। আচলতে ময়ো এতিয়া বেলেগৰ মানে কোম্পানীত কাম কৰোঁ, বেলেগৰ আণ্ডাৰত কাম কৰোঁ। মোক সময়মতে ছুটিও নিদিয়ে আৰু মই নিজেও ছুটি ল'ব নোৱাৰোঁ, কিয়নো ছুটি ল'লে মোৰ নিজৰে লছ হয়। আৰু সেইকাৰণে মই বাহিৰৰ ঠাইসমূহ আপোনালোকক দেখুৱাব পৰা নাই। অসমলৈ মই বহাগত গৈ আছোঁ আৰু অসমত গৈ বহুত ধুনীয়া ধুনীয়া ঠাই আছে, আপোনালোকক মই ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম আৰু নতুন নতুন এণ্টাৰটেইনমেণ্ট দিবলৈ চেষ্টা কৰিম। আচলতে বাহিৰত থকাকেইদিন এনেকুৱা ভিডিঅ' হৈ থাকিব, কাৰণ মই কোনো ঠাইত ভালকৈ ঘূৰিব যাব পৰা নাই, আৰু যেতিয়াই মই ঘূৰিব যাম তেতিয়াই ভাল ভাল ভিডিঅ' মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদিহে ভিডিঅ'টো ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি ল'ব। আৰু প্ৰতিটো ভিডিঅ'তে কৈ আছোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ, লাইক কৰিবলৈ আৰু শ্বেয়াৰ কৰিবলৈ, কিন্তু আপোনালোকে একো নকৰে। গতিকে প্লিজ মোৰ এই সৰু ইউটিউব চেনেলটো আগুৱাই যাতে অলপ আপোনালোকে সহায় কৰক, মানে চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি লওক।